আমি যিমানে জেন্ডাৰ ইকুৱেলিটিৰ কথা নকওঁ কিয় বৰ্তমানো 737 মিলিয়ন মহিলাৰ ভিতৰত প্ৰতি 3 গৰাকী মহিলাৰ এগৰাকী মহিলা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হয়। মহিলাসকলৰ অধিকাৰৰ হকে 1911 চনৰ পৰা প্ৰতি বছৰৰ 8 মাৰ্চ দিনটো ইণ্টাৰনেশ্যনেল উমেন্স ডে হিচাপে সেলিব্ৰেশন কৰি অহা হৈছে। এই বছৰ অৰ্থাৎ 2025ৰ নাৰী দিৱসৰ মূল থিমটো হৈছে এক্সিলাৰেট জেন্ডাৰ ফৰ ইকুৱেলিটি। কিন্তু আমি কেতিয়ালৈকে মহিলাৰ অধিকাৰৰ হকে মাত মাতি থাকিম? যেতিয়ালৈকে মহিলাই কাপোৰ পিন্ধাক লৈ স্পষ্টীকৰণ দি থাকিবলগীয়া হ'ব, যেতিয়ালৈকে নাৰীসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহ'ব, যেতিয়ালৈকে ঘৰুৱা হিংসাৰ বলি হৈও নাৰীসকলে মুখ বন্ধ কৰি ৰৈ থাকিব। আন 10জনী নাৰীয়ে যদি পাৰিছে তেন্তে আপুনিও পাৰিব। ওলাই আহক, নিজৰ জীৱনটো নিজৰ ধৰণে উপভোগ কৰক। হ্যাপি উমেন্স ডে।